আজি মই গামোচা কাটিলোঁ, আপোনালোকক ইয়াত দেখাওঁ বুলি ভাবিলোঁ। এই গামোচাকেইখন চাবচোন কেনেকুৱা লাগিছে। বিহুৰ কাৰণে গামোচা লগাইছিলোঁ, ভালেকেইদিনেই হ'ল। আজি কাটিলোঁ, কাটি পিনে আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। সেয়া চাওকচোন কেনেকুৱা লাগিছে। এয়া ইমান ডাঙৰ ফুলো বচা নাই, হ'লেও আৰু বাচিছোঁ আৰু। এইখন চাওক, এইখন কেনে লাগিছে। মোৰ কিন্তু ভালেই লাগিছে দেই। গোটেইকেইখন গামোচা নিজে বৈছোঁ যে, সেইকাৰণে নিজ হাতেৰে বৈ পিনে গামোচা দিয়া হেৰিটোৱে বেলেগ ন, আমেজটোৱে বেলেগ। এয়া এইখন চাওক, এয়া কেনেকুৱা লাগিছে ক'ব দেই আপোনালোকে। গুড মৰ্ণিং, নমস্কাৰ। আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটি দবাই দিব দেই। তেতিয়াহে মই দিয়া ভিডিঅ'বিলাক আপোনালোকে পাই থাকিব। আৰু এইখন চাওক, এইখন অলপ সৰু, এয়া বৰ বেছি ডাঙৰ নহয়। আৰু এইখনো সৰু। এয়া গামোচাকেইখন ইমানেই ধুনীয়া হৈছে চুবলৈ, কাপোৰকেইখন তাৰমানে। এইখন অলপ ডাঙৰ দেই। এইখন চাওক, এইখনৰ মাজত বুটা কৰি দিছোঁ। বুটা দি দিলে গামোচাকেইখন দেখিবলৈ উজ্জ্বল হয় আৰু দেখাতো ভাল লাগে। এয়া চাওক, এয়া মাজত অলপ অলপ গুণা মাৰি দিছোঁ। এইকেইখন গামোচাকেইখন কিন্তু যথেষ্ট দীঘল আকৌ দেই, ইমান চুটি নহয়। আৰু এইখন অলপ সৰু, ফুলটো ইমান ডাঙৰ নহয়। আৰু এখন চাওক, এইখনো একেপাহ ফুলেই দেই। তাৰপৰা এখন আৰু এখন এইখন চাওক, এইখন ভালেই লাগিছে দেই, ইমান বেয়া লগা নাই, ফুলপাহ সৰু যদিও। এয়া মুঠতে 10খন কাটিলোঁ। মানে 10খন ইয়াত আছে আৰু লগাইছিলোঁ 12খন। তাৰে 10খন আছে আৰু 2খন মই এগৰাকীক দি দিলোঁ, তেওঁক লাগে বুলি ক'লে, সেইকাৰণে দি দিলোঁ। বিহুৰ ওচৰত গামোচা এযুতি নলগালে ভালেই নালাগে, কিবা বিহুৱে নালাগে। আৰু এইফালে পিঠা খুন্দিবলৈ বুলি ওলাই আহিলোঁ। ঘৰত ঢেঁকী নাই যিহেতু, ওচৰতে দুঘৰমান পাৰ হৈয়ে পায়, তাত এঘৰত ঢেঁকী আছে। সেই পিঠাকেইটা খুন্দি আনো বোলো, তিল পিঠা হয়। আৰু লগতে এইজনী বেটি গৈছে। এয়া ঘৰত কাম বন কৰি মেলি আজৰি হৈ এই পিঠা খুন্দিবলৈ বুলি গৈছোঁ। 4 বাজিবলৈ হ'ল। ইফালে কাম কৰোঁতে মুঠতে দিনটো আজৰি নাই। আজৰি হওঁ মানে সময় একদম মানে যায়গৈ, কি ক'ব। আপোনালোকে বাৰু পিঠা পনা খুন্দিলে নাই ক'বচোন। বিহু বুলি পিঠাকেইটা নাথাকিলে দেখোন ভালেই নালাগে। আৰু বাকী যিমানেই নবনাওঁ কিয়, পিঠাটো লগত থাকিলেহে প্লেটখন শুৱনি লাগে দেখিবলৈ। সেইকাৰণে দহুবন কাটি কৰি হ'লেও পিঠাকেইটা খুন্দোগৈ আৰু, খুন্দিলেহে ভাল লাগে। এয়া আৰু এগৰাকী আহিব, সেইফালে বেলি দেখিছেনে, বেলি পৰুৱে হ'ল। আৰু এগৰাকী আহিব পিঠা খুন্দিবলৈ। এইফালে আহিলোঁ ঘৰলৈ, আহি মেলি সন্ধিয়া পৰত এয়া পিঠা পুৰিছোঁ। এয়া বেটিয়ে মোবাইলটো ভিডিঅ' কৰি আছিলে,